নমস্কাৰ পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনাক এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম ৰক্ত পৰিসঞ্চাৰণ বা ব্লাড সাৰ্কুলেশ্যন কেনেধৰণে আমাৰ বডি এই পৰিঘটনাটো ঘটে এই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে আমি সহজভাৱে বুজি লোৱা হওকচোন ব্লাড সাৰ্কুলেশ্যন বা ৰক্ত পৰিসঞ্চাৰণ এই পদ্ধতিটো আচলতে কি। আমি সকলোৱে উশাহত বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰোঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড আমি বায়ুমণ্ডলত এৰি দিওঁ। অৰ্থাৎ আমাৰ হাওঁফাওৱে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু এই গ্ৰহণ কৰা অক্সিজেন হৃদযন্ত্ৰলৈকে পঠিয়ায়। এতিয়া হৃদযন্ত্ৰলৈকে হাওঁফাওৱে কেনেদৰে অক্সিজেন পঠিয়ায়? হাওঁফাওৱে অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে আৰু এই গ্ৰহণ কৰা অক্সিজেন তেজৰ সৈতে হৃদযন্ত্ৰলৈ যায়। তেজত থকা প্ৰধানকৈ RBC চেল অৰ্থাৎ ৰঙা ৰক্তকণিকা এই অক্সিজেন বহন কৰি লৈ যায় হৃদযন্ত্ৰলৈকে আৰু হৃদযন্ত্ৰই এই অক্সিজেনযুক্ত তেজসমূহ পঠিয়াই দিয়ে দেহৰ বিভিন্ন অংগসমূহলৈ আৰু দেহৰ বিভিন্ন অংগসমূহত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু এই কাৰ্বন ডাই অক্সাইডসমূহ পুনৰ তেজলৈ আহে দেহৰ বিভিন্ন অংগসমূহৰ পৰা আৰু এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজসমূহ দেহৰ বিভিন্ন অংগৰ পৰা আহে আমাৰ হৃদযন্ত্ৰলৈ। পুনৰ হৃদযন্ত্ৰই কাৰ্বন ডাই অক্সাইডযুক্ত তেজসমূহ পঠিয়াই হাওঁফাওলৈকে। হাওঁফাওৱে আকৌ কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত এৰি দিয়ে আৰু বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু এই অক্সিজেন পুনৰ হৃদযন্ত্ৰলৈকে যায়। হৃদযন্ত্ৰৰ পৰা দেহৰ অংগ পুনৰ কাৰ্বন ডাই অক্সাইড তেজলৈ আহে আৰু এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজসমূহ আহে হৃদযন্ত্ৰলৈ, হৃদযন্ত্ৰৰ পৰা হাওঁফাওলৈ, হাওঁফাওৰ পৰা বায়ুমণ্ডললৈ আৰু এনেদৰে এই প্ৰক্ৰিয়াটো সক্ৰিয়ভাৱে আমাৰ দেহত ঘটি থাকে আৰু এই পৰিঘটনাটো কোৱা হয় ৰক্ত পৰিসঞ্চাৰণ। অৰ্থাৎ তেজৰ জৰিয়তে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আচলতে পৰিবহণ হৈছে দেহৰ ভিতৰত, সেইবাবে কোৱা হয় ৰক্ত পৰিসঞ্চাৰণ আৰু ইয়াত হৃদযন্ত্ৰই এক বিশেষ ভূমিকা পালন কৰে। গতিকে এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যে হৃদযন্ত্ৰটোৱে এই ব্লাড সাৰ্কুলেশ্যন প্ৰচেছটোত কেনেকৈ কাম কৰি আছে আৰু হৃদযন্ত্ৰটোৰ গঠননো কেনেকুৱা এই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া নিশ্চয় আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে যে আমি বায়ুমণ্ডলৰ পৰা কেৱল অক্সিজেনে কিয় গ্ৰহণ কৰোঁ? বায়ুমণ্ডলততো আন গেছসমূহ আছে, কিন্তু আমাৰ শৰীৰত কেৱল অক্সিজেনৰে প্ৰয়োজন কিয় হয়? আমি খাদ্য গ্ৰহণ কৰোঁ শক্তি পাবলৈ আৰু এই শক্তি শৰীৰে কেতিয়া লাভ কৰে? এই খাদ্যসমূহৰ পাচন ঘটে আমাৰ শৰীৰত আৰু পাচন ঘটাৰ ফলত খাদ্যসমূহ প্ৰধানকৈ শৰ্কৰাজাতীয় খাদ্যৰ পৰা শৰীৰে এনাৰ্জি লাভ কৰে আৰু শৰ্কৰাজাতীয় খাদ্য বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্য যেতিয়া আমাৰ দেহলৈ যায় এইসমূহ দেহে গ্লুক'জ হিচাপে শৰীৰত ষ্ট'ৰ কৰি থয়। শৰীৰত গ্লুক'জ হিচাপে থাকে, কিন্তু এই গ্লুক'জ হিচাপে আছে, ইয়াক গ্লুক'জৰ পৰাতো এনাৰ্জি পাব লাগিব আৰু এই গ্লুক'জৰ পৰা এনাৰ্জি পাবলৈ এক বিক্ৰিয়া ঘটে আমাৰ শৰীৰত আৰু এই বিক্ৰিয়াটো ঘটিবৰ বাবে প্ৰয়োজন হয় অক্সিজেনৰ। গ্লুক'জৰ সৈতে যেতিয়া বায়ুমণ্ডলৰ পৰা লোৱা অক্সিজেন আহিব, গ্লুক'জ আৰু অক্সিজেনৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিব তেতিয়া উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড, উৎপন্ন হ'ব পানী, উৎপন্ন হ'ব ATP আৰু উৎপন্ন হয় শীত বা তাপ। চাওক, যি শীত উৎপন্ন হ'লে শীতে আমাৰ শৰীৰটোৰ উষ্ণতা নিৰ্দিষ্ট বজাই ৰখাত সহায় কৰে। ATP ইয়াৰ পৰা আমি এনাৰ্জি পাওঁ। ATP হৈছে এনাৰ্জি আৰু এই এনাৰ্জিৰ কাৰণে আমি কাম কৰিব পাৰোঁ, আমি চিন্তা কৰিব পাৰোঁ, যিকোনো কাম কৰিব আমাক শক্তিৰ প্ৰয়োজন শৰীৰটোক আৰু এই শক্তি দিয়ে ATP। H2O আমি জানো যে আমাৰ শৰীৰত প্ৰায় 70% পানীৰে গঠিত, গতিকে আমাক পানীৰো প্ৰয়োজন আছে। আকৌ উৎপন্ন হৈছে ইয়াত কাৰ্বন ডাই অক্সাইড, কিন্তু এই কাৰ্বন ডাই অক্সাইডৰ আমাৰ শৰীৰত প্ৰয়োজন নাই, গতিকে শৰীৰে এই কাৰ্বন ডাই অক্সাইডটো বায়ুমণ্ডললৈ উলিয়াই পঠিয়াই নিশা ৰূপে। আমি নিশা কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, ইয়াতে উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডটো আমি আচলতে বায়ুমণ্ডলত এৰি দিওঁ। এতিয়া নিশ্চয় গম পালে যে আমাৰ শৰীৰে কিয় অক্সিজেনে লয় বা আমি নিশাত কিয় কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। এতিয়া আমি ৰক্ত পৰিসঞ্চাৰণ এই পদ্ধতিটো হৃদযন্ত্ৰইনো কেনেকৈ কাম কৰি আছে এই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ আহক। চাওক, মই ইয়াতে এটা বহুত সাধাৰণ ছবি লৈছোঁ হৃদযন্ত্ৰৰ, যাতে আপোনালোক কথাখিনি বুজাব পাৰোঁ। হৃদযন্ত্ৰটো প্ৰধানকৈ 4টা কোঠালিযুক্ত আমাৰ। ইয়াতে দেখিছে যে এইটো হৃদযন্ত্ৰক এখন বেৰে পৃথক কৰিছে 4টা কোঠালিত আৰু যিখন বেৰে পৃথক কৰিছে ইয়াক কোৱা হয়
সেপ্টাম মই ইয়াত এম লিখিছোঁ কাৰণ ই মাচুলেৰে গঠিত মাংসপেশীৰে গঠিত অৰ্থাৎ সেপ্টাম নামৰ মাংসপেশীৰে গঠিত এই বেৰখনে আমাৰ হৃদযন্ত্ৰক 4টা কোঠালিত ভাগ কৰিছে 1 2 3 4 এতিয়া ওপৰৰ যি দুটা কোঠালি আছে এই দুটাক কোৱা হয় আলিন্দ আৰু তলৰ কোঠালি দুটাক কোৱা হয় নিলয় আকৌ ওপৰৰ যেহেতু দুটা কোঠালি এটাক কোৱা হয় বাও আলিন্দ আনটোক কোৱা হয় সো আলিন্দ আৰু তলৰ দুটাক তেনেদৰে সো নিলয় আৰু বাও নিলয় ইংৰাজীত লেফ্ট এট্ৰিয়াম ৰাইট এট্ৰিয়াম ৰাইট ভেন্ট্ৰিকল আৰু লেফ্ট ভেন্ট্ৰিকল এইখিনিতে এটা কথা কওঁ যে বিজ্ঞানত যিবিলাক ছবি লোৱা হয় সদায় ছবিৰ এটো সাইডটো বাও সাইড লোৱা হয় লেফ্ট সাইড লোৱা হয় আৰু ইয়াৰ অপজিটটো ৰাইট সাইড লোৱা হয় অৰ্থাৎ ইয়াত যদি মই দুভাগ কৰি দিওঁ ছবিখনক তেতিয়াহ'লে বিজ্ঞানত এইটো সাইড আমি লেফ্ট বুলি ক'ম আৰু এইটো সাইড আমি ৰাইট বুলি ক'ম আকৌ সো আলিন্দ আৰু সো নিলয় ইয়াৰ মাজত যিখন বেৰ আছে ইয়াত তিনিটা কপাট আছে ইংৰাজীত ভাল্ভ বুলি কোৱা হয় আৰু অসমীয়াত আমি কপাট বুলি ক'ব পাৰোঁ অৰ্থাৎ সহজভাৱে ক'বলৈ হ'লে তিনিখন দুৱাৰ আছে যেহেতু তিনিটা আছে গতিকে ইয়া হয় ট্ৰাইকাস্পিড কপাট বা ট্ৰাইকাস্পিড ভাল্ভ সহজভাৱে ক'বলৈ হ'লে তিনিখন দুৱাৰ আছে বুলি ক'ব পাৰোঁ আৰু ঠিক তেনেদৰে বাও আলিন্দ আৰু বাও নিলয় ইয়াৰ মাজত দুটা কপাট আছে গতিকে কোৱা হয় বাইকাস্পিড কপাট বা বাইকাস্পিড ভাল্ভ বা কোৱা হয় মিট্ৰেল ভাল্ভ এই কপাটসমূহৰ কাম হ'ল যে বাও আলিন্দ বা সো নিলয় ইয়াৰ পৰা তেজ সো নিলয় বা বাও নিলয়লৈ আহিবলৈ দিয়া অৰ্থাৎ এটা ডিৰেকশ্যন দিয়ে যে তেজটো কেৱল যে তেজৰ পৰিবহণ কেৱল সো আলিন্দৰ পৰা সো নিলয়লৈকে হ'ব সো নিলয়ৰ পৰা সো আলিন্দলৈ হ'ব নোৱাৰে ইয়াত বাধা দিয়ে ঠিক তেনেদৰে বাও আলিন্দৰ পৰা বাও নিলয়হে তেজৰ প্ৰবাহিত হ'ব পাৰে কিন্তু বাও নিলয়ৰ পৰা বাও আলিন্দলৈ প্ৰবাহিত হ'ব নোৱাৰে আৰু যদি প্ৰবাহিত হৈ যায় কেতিয়াবা তেতিয়াহ'লে এজন ব্যক্তিৰ সেইটোৱে শেষ মুহূৰ্ত হ'ব ইয়াতে এটা মন কৰিবলগীয়া কথা হ'ল যে সদায় সো আলিন্দ আৰু সো নিলয় ইয়াত যি তেজ থাকিব সেয়া হ'ব সদায় কাৰ্বন ডাই অক্সাইডযুক্ত আৰু বাও আলিন্দ আৰু বাও নিলয়ত যি তেজ থাকিব ইয়াত হ'ব সদায় অক্সিজেনযুক্ত তেজ আৰু আমাৰ শৰীৰৰ কাৰণে অক্সিজেনযুক্ত তেজক কোৱা হয় সদায় পিয়ৰ ব্লাড আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজক কোৱা হ'ব ইনপিয়ৰ ব্লাড বা অশুদ্ধি ৰক্ত আৰু অক্সিজেনযুক্ত হ'লে শুদ্ধ ৰক্ত এতিয়া তেজ সদায় প্ৰথমতে আলিন্দলৈ আহিব কাৰ্বন ডাই অক্সাইডযুক্ত হওক বা অক্সিজেনযুক্ত তেজ হওক প্ৰথমতে আলিন্দলৈকে আহিব আলিন্দৰ দুয়োটাৰে এটা নিৰ্দিষ্ট ক্ষমতা আছে তেজ বহন কৰিব পৰা যেতিয়া সেই ক্ষমতা পূৰ হ'ব দুয়োটা আলিন্দৰে তেতিয়া ইয়াত যি কপাট আছে এই কপাটসমূহ খোল খাই যাব আৰু তেজ আলিন্দৰ পৰা নিলয়লৈ আহিব ইয়াতো নিলয়লৈ আহিব আৰু নিলয়ৰো এটা নিৰ্দিষ্ট ক্ষমতা আছে আৰু যেতিয়া নিলয়সমূহ পূৰ হৈ যাব তেতিয়া এই কপাটসমূহ বন্ধ হৈ যাব আৰু এই কপাট যেতিয়া বন্ধ হৈ যাব তেতিয়া এটা শব্দ শুনিবলৈ পোৱা যায় ট্ৰাইকাস্পিড কপাটৰ পৰা যিটো শব্দ শুনিবলৈ পোৱা যাব স্বাভাৱিক অৱস্থাত সেইটোক কোৱা হয় লাভ ঠিক তেনেদৰে বাইকাস্পিড কপাটত যিটো শব্দ শুনিবলৈ পোৱা যায় সেইটো হ'ব ডাব আকৌ সৌ নিলয়তো এটা কপাট আছে আৰু সৌ নিলয়ত থকা কপাটটোক কোৱা হয় অৰ্ধচন্দ্ৰকাৰ কপাট বা সেমিলুনাৰ ভাল্ভ ঠিক তেনেদৰে বাও আলিন্দতো এটা কপাট পোৱা যায় সেইটো হ'ল অৰ্টিক ভাল্ভ বুলি কোৱা হয় এতিয়া শৰীৰৰ এটা অংগ লোৱা হ'ল আৰু ইয়াত থাকিব কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড আৰু এই দেহৰ অংগসমূহ প্ৰতিটো দেহৰ অংগ বহুত সৰু সৰু নলিকাৰে সংযোগ হৈ থাকে আৰু এই নলিকাসমূহে তেজ পৰিবহন কৰে বা পৰিবহন কৰি লৈ যায় এটা কথা মনত ৰাখিব ইয়াতে
যে দেহৰ যিবিলাক নলিকাই আমাৰ শৰীৰৰ যিবিলাক নলিকাই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহন কৰে সেইবোৰক কোৱা হয় হীৰা বা ভেইন বুলি কোৱা হয় আকৌ যিবোৰ অক্সিজেনযুক্ত তেজ বহন কৰে সেইবোৰক কোৱা হয় ধমনী বা আৰ্টাৰী অৰ্থাৎ ধমনীয়ে সদায় অক্সিজেনযুক্ত তেজ পৰিবহন কৰে আৰু হীৰাই সদায় কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহন কৰে ইয়াত যেহেতু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আছে আৰু ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আলিন্দলৈ লৈ যাব লাগে এইসমূহ কোৱা হ'ব হীৰা বুলি কোৱা হ'ব গতিকে হীৰা বা ভেইন আৰু এই সৰু সৰু হীৰাবোৰে লগ হ'ব এডাল ডাঙৰ হীৰাৰ সৈতে প্ৰথমতে সৰু সৰু হীৰা লৈ আহিব আৰু সৰু সৰু হীৰাবোৰৰ পৰা দেহ অৰ্থাৎ দেহৰ বিভিন্ন অংগসমূহৰ পৰা সৰু সৰু হীৰাই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ লৈ আহিব আৰু কাৰ্বন ডাই অক্সাইড তেজ লৈ আহি এই তেজসমূহ দিব এডাল ডাঙৰ হীৰাক আৰু এই হীৰাডালক কোৱা হয় মহাহীৰা ইংৰাজীত কোৱা হয় ফেনকাভা ফেনকাভা আমাৰ শৰীৰত দুডাল মহাহীৰা পোৱা যায় এডাল মহাহীৰাই শৰীৰৰ ওপৰ অংশ অৰ্থাৎ শৰীৰত য'ত হৃৎপিণ্ডৰ অৱস্থিতি তাৰ ওপৰৰ অংশৰ পৰা তেজ পৰিবহন কৰি আনে অৰ্থাৎ আমাৰ হাতৰ পৰা আমাৰ মগজুৰ পৰা তেজ পৰিবহন কৰি আনে আৰু এইডালক কোৱা হয় ঊৰ্ধ্ব মহাহীৰা বা সুপেৰিয়ৰ ফেনাকাভা ঠিক তেনেদৰে হৃৎপিণ্ডটোৰ য'ত অৱস্থিত তাৰ পৰা তলৰ অংশৰ পৰা তেজ কঢ়িয়াই আনে আৰু সেইডালক কোৱা হয় নিম্ন মহাহীৰা বা ইংৰাজীত কোৱা হয় ইনফেৰিয়ৰ ফেনাকাভা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহন কৰি আনে সৌ আলিন্দলৈ অৰ্থাৎ মহাহীৰা আমাৰ শৰীৰত দুডাল পাওঁ আৰু মহাহীৰা এডাল হ'ল ঊৰ্ধ্ব মহাহীৰা আনডাল নিম্ন মহাহীৰা ঊৰ্ধ্ব মহাহীৰাই হৃৎপিণ্ডৰ যি অৱস্থিতি তাৰ ওপৰৰ অংশৰ পৰা হাতৰ পৰা হওক মগজুৰ পৰা হওক কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই লৈ আহে সৌ আলিন্দলৈ আকৌ নিম্ন মহাহীৰাই লৈ আহে শৰীৰৰ নিম্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আমাৰ সৌ আলিন্দলৈ আৰু যেতিয়া সৌ আলিন্দৰ ক্ষমতা পূৰ হৈ যাব তেতিয়া যি ট্ৰাইকাস্পিড ভাল্ভ আছে ট্ৰাইকাস্পিড ভাল্ভসমূহ খোল খাই যাব আৰু ভাল্ভৰ মাজেৰে তেজসমূহ আহিব কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহিব সৌ নিলয়লৈ আৰু সৌ নিলয় এটা সময়ত পূৰ হৈ যাব সৌ নিলয় যেতিয়া পূৰ হৈ যাব তেতিয়া এই ভাল্ভকেইখন ইয়াৰ দুৱাৰকেইখন বন্ধ হৈ যাব কপাটসমূহ বন্ধ হৈ যাব আৰু ইয়াৰ পৰা তেজ ওলাই যাব ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজসমূহ ওলাই যাব অৰ্ধচন্দ্ৰাকাৰ কপাট বা সেমিলুনাৰ ভাল্ভেৰে এডাল নলীৰে ইয়াৰ পৰা তেজসমূহ ওলাই যাব কলৈ ওলাই যাব ইয়াত যেহেতু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আছে এই তেজসমূহ যাব হাওঁফাওঁলৈ আৰু যিডাল নলীয়ে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সৌ নিলয়ৰ পৰা হাওঁফাওঁলৈ কঢ়িয়াই লৈ গ'ল সেইডাল নলীৰ নাম হ'ল পালমোনাৰী আৰ্টাৰী অসমীয়াত কোৱা হয় ক্লমধমনী কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওঁলৈ গ'ল আৰু এতিয়া হাওঁফাওঁৱে তেজৰ পৰা কাৰ্বন ডাই অক্সাইডসমূহ বায়ুমণ্ডলত উলিয়াই দিব আৰু বায়ুমণ্ডলৰ পৰা ল'ব অক্সিজেন
অৰ্থাৎ বায়ুমণ্ডলৰ পৰা তেজলৈ অক্সিজেন আহিব তেজৰ পৰা কাৰ্বন ডাই অক্সাইড সম্পূৰ্ণৰূপে ওলাই গ'ল আৰু তেজত আহিল বায়ুমণ্ডলৰ পৰা অক্সিজেন আৰু এই অক্সিজেনযুক্ত তেজসমূহ হাওঁফাওঁৰ পৰা পুনৰ আহিব বাওয়ালিন্দলৈ ইয়াত আহিব অক্সিজেনযুক্ত তেজ আৰু যিডাল নলিকাৰে হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ বাওয়ালিন্দলৈ আহিল সেইডালক কোৱা হয় ক্লোমহীৰা বা পালমনাৰী ভেইন এটা কথা নিশ্চয় লক্ষ্য কৰিছে মই অকণমান আগতে কৈছিলোঁ যে ভেইনে কেৱল কাৰ্বন ডাই অক্সাইডযুক্ত তেজে পৰিবহন কৰে কেৱল এডালে আমাৰ শৰীৰত ভেইন আছে যিটো ভেইনে অক্সিজেনযুক্ত তেজ পৰিবহন কৰিছে আৰু সেইডাল ভেইনৰ নাম পালমনাৰী ভেইন বা ক্লোমহীৰা এডাল বাকীবোৰতকৈ পৃথক ঠিক তেনেদৰে অক্সিজেনযুক্ত তেজ কেৱল ধমনীহে পৰিবহন কৰে কিন্তু কাৰ্বন ডাই অক্সাইডযুক্ত তেজো এডাল ধমনীয়ে পৰিবহন কৰে এডাল হ'ল ক্লোমধমনী বা পালমনাৰী আৰ্টাৰী এইটো কথা মনত ৰাখিব এতিয়া অক্সিজেনযুক্ত তেজ আহিল আমাৰ বাওয়ালিন্দলৈ আৰু বাওয়ালিন্দ যেতিয়া পুৰ হ'ব বাইকাস্পিড ভাল্ভ খোল খাই যাব আৰু এই অক্সিজেনযুক্ত তেজসমূহ ইয়াৰ মাজেৰে আহিব বাওনিলয়লৈ আৰু এটা সময়ত বাওনিলয় সম্পূৰ্ণৰূপে পুৰ হৈ যাব আৰু তেতিয়া বাওনিলয়ৰ পৰা যে অৰ্টিক ভাল্ভ আছে ইয়াৰ মাজেৰে অক্সিজেনযুক্ত তেজসমূহ ওলাই যাব এই অক্সিজেনযুক্ত তেজসমূহ ওলাই যাব এডাল নলিকাৰে আৰু এইডালৰ নাম হ'ল মহাধমনী বা এওৰ্টা অৰ্থাৎ মহাধমনীৰে অক্সিজেনযুক্ত তেজসমূহ ইয়াৰ পৰা ওলাই যাব হাৰ্ডে পাম্প কৰি উলিয়াই পঠিয়াব আৰু ইয়াৰ পৰা গৈ কলৈকে যাব ধমনীলৈ যাব আৰু এই ধমনীসমূহে কঢ়িয়াই লৈ যাব দেহৰ বিভিন্ন অংগসমূহলৈ অক্সিজেনযুক্ত তেজ আকৌ এই অক্সিজেনযুক্ত তেজসমূহ দেহৰ অংগসমূহলৈ যাব অংগসমূহত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ থাকিব ইয়াত তেজৰ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনত তেজৰ মাজত আদান প্ৰদান হ'ব অৰ্থাৎ অক্সিজেনযুক্ত তেজৰ পৰা অক্সিজেনসমূহ দেহৰ অংগসমূহলৈ যাব আৰু অংগত যি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল এই কাৰ্বন ডাই অক্সাইডসমূহ আকৌ তেজলৈ আহিব তেজৰ পৰা সেইবিলাক এই কাৰ্বন ডাই অক্সাইড তেজসমূহ আকৌ সোৱালিন্দলৈ আহিব সোৱালিন্দৰ পৰা আকৌ সৌনীললৈ যাব সৌনীলৰ পৰা আকৌ হাওঁফাওঁলৈ যাব হাওঁফাওঁত কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ যাব অক্সিজেন হাওঁফাওঁলৈ আহিব অৰ্থাৎ তেজত অক্সিজেন সোমাব আৰু এই অক্সিজেনযুক্ত তেজসমূহ পুনৰ বাওয়ালিন্দলৈ আহিব বাওয়ালিন্দৰ পৰা বাওনিললৈ আহিব বাওনিলৰ পৰা আকৌ দেহৰ অংগসমূহলৈ যাব আৰু এই পৰিঘটনা সক্ৰিয়ভাৱে অবিৰতভাৱে আমাৰ শৰীৰত ঘটি আছে আৰু যাৰ বাবে আমি জীয়াই আছো এতিয়া যদি মই ইয়াৰ পৰাই কওঁ যে ইয়াৰ পৰা তেজ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ গৈ আকৌ এই দেহৰ নিৰ্দিষ্ট অংগটোলৈ অক্সিজেনযুক্ত তেজ উভতি অহালৈকে এই সম্পূৰ্ণ পদ্ধতিটোক কোৱা হ'ব এটা হৃদস্পন্দন অৰ্থাৎ ওৱান হাৰ্টবিট আৰু এটা হাৰ্টবিট হ'বলৈ সময়ৰ প্ৰয়োজন হয় 0.8 ছেকেণ্ড কিয় 0.8 ছেকেণ্ড লাগে এইটো জানো আহক এজন সুস্থ ব্যক্তিয়ে 72টা হৃদস্পন্দন কৰিব পাৰে 1 মিনিটত অৰ্থাৎ 72টা হৃদস্পন্দন কৰিব পাৰে 60 ছেকেণ্ডত গতিকে এটা হৃদস্পন্দনৰ কাৰণে সময় কিমান হ'ব .8 ছেকেণ্ড এতিয়া নিশ্চয় কিয় 0.8 ছেকেণ্ড লাগে এইটো আপুনি গম পালে
এই ভিডিঅ'টোত মই যিটো ছবি ব্যৱহাৰ কৰিলোঁ এই ছবিটো মই একেবাৰে চিম্পলকৈ আঁকিছোঁ যাতে সম্পূৰ্ণ ৰক্ত পৰিসঞ্চৰণ পদ্ধতিটো মই সহজভাৱে আপোনালোকক বুজাব পাৰোঁ। যদি আমি হৃদযন্ত্ৰৰ ছবিটো চাওঁ তেতিয়াহ'লে হৃদযন্ত্ৰৰ ছবিটো হ'ব এইটো, বা আমি আঁকিব লাগিলেও হৃদযন্ত্ৰৰ ছবিটো আঁকিব লাগিব এই ছবিটোৰ দৰে। এতিয়া আমি আগতে কোৱা কথাখিনি এই ছবিটোত এবাৰ বুজি লোৱা হওক। আগতে যদি মই এই ছবিটো আঁকি ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো বুজাবলৈ চেষ্টা কৰিলোঁ হয় তেতিয়াহ'লে হয়তো বেছি সংখ্যকৰ কনফিউজন থাকি গ'ল হয়, কাৰণ ইয়াত ছবিটো অকণমান দেখিবলৈ অকণমান কঠিন যেন লাগিছে। গতিকে মই এই সহজভাৱে ছবিটো আঁকি কথাখিনি বুজাবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া সেই কথাখিনি আমি এই ছবিটোত বুজি লোৱা হওক। চাওক, হৃদযন্ত্ৰটোত 4টা কোঠালি আছে। ইয়াতো চাওক, সোঁ আলিন্দ, বাওঁ আলিন্দ, সোঁ নিলয়, বাওঁ নিলয়, ট্ৰাইকাস্পিড ভাল্ভ, বাইকাস্পিড ভাল্ভ। আকৌ মই কৈছিলোঁ যে আমাৰ শৰীৰত দুডাল মহাশিৰা আছে, ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা। এইডাল যিটো সেউজীয়া কালাৰত দেখিছে চুপেৰিয়ৰ ভেনা কাভা, ঊৰ্ধ্ব মহাশিৰা। আকৌ এইডাল নিম্ন মহাশিৰা, অৰ্থাৎ শৰীৰৰ তলৰ অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ লৈ আহিব। ক'লৈ লৈ আহিব? সোঁ আলিন্দলৈ। যেতিয়া সোঁ আলিন্দলৈ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ লৈ আহিব আৰু সোঁ আলিন্দ পূৰ হৈ যাব, তেতিয়া এই তেজ আহিব ট্ৰাইকাস্পিড ভাল্ভৰ মাজেৰে সোঁ নিলয়লৈ, আৰু সোঁ নিলয়ত যেতিয়া পূৰ হৈ যাব ট্ৰাইকাস্পিড ভাল্ভ বন্ধ হৈ যাব। সোঁ নিলয় যেতিয়া পূৰ হৈ যাব তেতিয়া সোঁ নিলয়ৰ পৰা তেজসমূহ ওলাই যাব কিহেৰে? পালমনাৰী আৰ্টাৰীৰে, অৰ্থাৎ ক্ৰমধমনীৰে। ওলাই যাব আমাৰ হাওঁফাওলৈ যাব। ইয়াত চাওক, ক্ৰমধমনী দুটা ভাগত ভাগ হৈছে, এইফালে ওলাই গৈছে আৰু এইফালে ওলাই গৈছে। কিয় দুফালে ভাগ হৈ গৈছে? কাৰণ আমি জানো যে আমাৰ দুটা হাওঁফাও আছে। এইফালে বাওঁফালৰ হাওঁফাওলৈ গৈছে আৰু এইফালে সোঁফালৰ হাওঁফাওলৈ গৈছে। আৰু হাওঁফাওত কি হ'ব? কাৰ্বন ডাই অক্সাইড এক্সচেঞ্জ হ'ব, অৰ্থাৎ কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত ওলাই যাব আৰু তেজত অক্সিজেন সোমাব, আৰু অক্সিজেন সোমাই ক্ৰমশিৰাৰে অৰ্থাৎ পালমনাৰী ভেইনেৰে তেজসমূহ সোমাই আহিব। এইফালৰ পৰা আহিব, বাওঁফালৰ হাওঁফাওৰ পৰা আহিব, আৰু এইফালে সোঁফালৰ হাওঁফাওৰ পৰাও আহিব। ক'লৈ আহিব? আহিব আমাৰ বাওঁ আলিন্দলৈ। আৰু বাওঁ আলিন্দ যেতিয়া পূৰ হৈ যাব বাইকাস্পিড ভাল্ভ অ'পেন হৈ যাব, আৰু বাইকাস্পিড ভাল্ভৰে তেজসমূহ আহিব বাওঁ নিলয়লৈকে। আৰু বাওঁ নিলয়ৰ পৰা এওৰ্টা অৰ্থাৎ মহাধমনীৰে তেজসমূহ শৰীৰৰ বিভিন্ন অংগলৈ ওলাই যাব। নিশ্চয় এই ছবিটোতো এইবাৰ আপুনি কথাখিনি বুজি পাইছে। এতিয়া এটা কথা মই এতিয়ালৈকে কোৱা নাই যে আমাৰ যেতিয়া তেজ আহিব সোঁ আলিন্দ হওক বা বাওঁ আলিন্দলৈ, তেজ যেতিয়া আহিব প্ৰথমতে আলিন্দসমূহ পূৰ হ'ব, আৰু আলিন্দ পূৰ হোৱাৰ পিছত এই তেজসমূহ নিলয়লৈ আহিব। কেনেকৈ নিলয়লৈ আহে? ইয়াৰ এটা পৰিঘটনা হয়। কি হয় যে এই যি অংশটো আছে, এই মাচুল অংশটো আছে, এই মাচুল অংশটো আচলতে প্ৰসাৰিত হয়, অৰ্থাৎ এইটো প্ৰসাৰিত হৈ যায়, আৰু প্ৰসাৰিত হোৱাৰ লগে লগে প্ৰসাৰিত হৈ যায়, অৰ্থাৎ আলিন্দত যি চাপ তাৰ তুলনাত নিলয় চাপ কম হৈ যায়, আৰু গতিকে এই ট্ৰাইকাস্পিড আৰু বাইকাস্পিড ভাল্ভ খোল খাই যায়, আৰু এই অংশটো যিহেতু প্ৰসাৰিত হৈ যায় ইয়াত তেজসমূহ ইয়ালৈ গুচি আহে। তাৰপিছত যেতিয়া নিলয় পূৰ হৈ যাব তেতিয়া এই ভাল্ভসমূহ ক্ল'জ হৈ যাব, আৰু এই যি প্ৰসাৰিত হৈ আহিছিল এইটো এইবাৰ সংকুচিত হ'ব। এই অংশটো সংকুচিত হ'ব আৰু ভিতৰলৈ সংকুচিত হ'ব, আৰু সংকুচিত হোৱাৰ ফলত এটা চাপ বাঢ়ি যাব, আৰু এই চাপে আচলতে মহাধমনী আৰু ক্ৰমধমনীৰে ইয়াৰ পৰা অৰ্থাৎ হৃদপিণ্ডৰ পৰা তেজসমূহ ওলাই যাব পাৰে। আৰু হাওঁফাওৰ এইটো যি সংকোচন আৰু প্ৰসাৰণ, এই প্ৰক্ৰিয়াটো বাৰে বাৰে ঘটি আছে, আৰু এই সংকোচন আৰু প্ৰসাৰণ হৈ থকাৰ বাবে ইয়ালৈ তেজ আহিব পাৰে আৰু তেজ পাম্প কৰি বাহিৰলৈ উলিয়াই পঠিয়ায়, অৰ্থাৎ হাওঁফাওলৈ আৰু আমাৰ শৰীৰৰ দেহলৈ উলিয়াই পঠিয়াব পাৰে, আৰু এই প্ৰক্ৰিয়াটো অবিৰতভাৱে আমাৰ শৰীৰত ঘটি আছে। যদি এই ভিডিঅ'ত আলোচনা কৰা কথাখিনি আপুনি বুজি পালে ভিডিঅ'টো লাইক কৰি দিব, আৰু আগলৈ চেনেলৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।